1950 চনত যি সংবিধান ৰচনা কৰি দিছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ, তেখেতৰ ৰচনা কৰা সংবিধানৰ অধীনত আমি যে জীয়াই আছোঁ, সকলো নাগৰিকলৈ মোৰ শুভেচ্ছা থাকিল আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰলৈ বিশেষকৈ মোৰ ব্যক্তিগতভাৱে শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ। আজি ৭৬তম গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱস উপলক্ষে মই চিৰাং জিলাত আহি পেলাই আজি পতাকা উত্তোলন আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ আজি কুঁৱলী আছিলে ৰাতিপুৱাৰ পৰা, কিন্তু জনগণৰ ৰাইজৰ যিটো উৎসাহ যথেষ্ট দেখিবলৈ পাইছোঁ আৰু সমগ্ৰ অসমত এই উলহ-মালহেৰে পালন কৰা হৈছে। আজিৰ দিনত সকলোলৈ, স্বাধীন ভাৰতৰ নাগৰিক সকলোলৈ আৰু এই স্বাধীন ভাৰততে 1950 চনত যি সংবিধান ৰচনা কৰি দিছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ, তেখেতৰ ৰচনা কৰা সংবিধানৰ অধীনত আমি যে জীয়াই আছোঁ, সকলো নাগৰিকলৈ মোৰ শুভেচ্ছা থাকিল আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰলৈ বিশেষকৈ মোৰ ব্যক্তিগতভাৱে শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমাৰ ভাৰতবৰ্ষ এনেকেই উন্নতিৰ পথত আগুৱাই যাব আৰু অসমখনো ভাৰতৰ ভিতৰতে এটা শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম। জ্ঞাপন কৰিছে ভৱানন্দ ৰায়ৰ নেতৃত্বত 1950 চনত যি সংবিধান ৰচনা কৰি দিছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ, তেখেতৰ ৰচনা কৰা সংবিধানৰ অধীনত আমি যে জীয়াই আছোঁ, সকলো নাগৰিকলৈ মোৰ শুভেচ্ছা থাকিল আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰলৈ বিশেষকৈ মোৰ ব্যক্তিগতভাৱে শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ। আজি ৭৬তম গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱস উপলক্ষে মই চিৰাং জিলাত আহি পেলাই আজি পতাকা উত্তোলন আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ আজি কুঁৱলী আছিলে ৰাতিপুৱাৰ পৰা, কিন্তু জনগণৰ ৰাইজৰ যিটো উৎসাহ যথেষ্ট দেখিবলৈ পাইছোঁ আৰু সমগ্ৰ অসমত এই উলহ-মালহেৰে পালন কৰা হৈছে। আজিৰ দিনত সকলোলৈ, স্বাধীন ভাৰতৰ নাগৰিক সকলোলৈ আৰু এই স্বাধীন ভাৰততে 1950 চনত যি সংবিধান ৰচনা কৰি দিছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ, তেখেতৰ ৰচনা কৰা সংবিধানৰ অধীনত আমি যে জীয়াই আছোঁ, সকলো নাগৰিকলৈ মোৰ শুভেচ্ছা থাকিল আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰলৈ বিশেষকৈ মোৰ ব্যক্তিগতভাৱে শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমাৰ ভাৰতবৰ্ষ এনেকেই উন্নতিৰ পথত আগুৱাই যাব আৰু অসমখনো ভাৰতৰ ভিতৰতে এটা শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম।